নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, অসমীয়া মাহৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত মীন ৰাশি আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটি কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আমি আলোচনা কৰিম কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোৰ প্ৰথমতে কোনো ধৰণৰ সমস্যাৰ অনুভৱ কৰিব পাৰে, অথবা আপোনাক কোনো ব্যক্তিয়ে ঠগিছে বা অন্য কোনো পুৰণি কথাই আপোনাক অশান্ত কৰিব পাৰে। তাৰ পৰা আপোনালোকে যিমান পাৰে নিজকে কণ্ট্ৰল কৰি দূৰলৈ আনিবলৈ চেষ্টা কৰিব। চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো শুভ। আপোনাৰ কামৰ বাবে উচ্চপদস্থ বিষয়াসকলে আপোনাৰ কামত সন্তুষ্ট হ'ব। ব্যৱসায়ত মধ্যম, কোনো ব্যক্তিয়ে ৰেপুটেশ্যন, স্থান অথবা সন্মান আদি বেয়া কৰিবলৈ চেষ্টা কৰিব পাৰে। বিভিন্ন ধৰণৰ সমস্যা আপোনালোকে এই সময়ত ব্যৱসায়ত সন্মুখীন হ'বলগীয়া হ'ব, যদিও আপোনালোকে এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব। পঢ়াৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা গৈছে। মাতৃৰ লগত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পৰ্ক সুন্দৰ হ'ব। পিতৃৰ লগত কোনো কাৰণত মতভেদ হ'ব পাৰে। এই মাহটোত আপোনালোকে পানীৰ অপব্যয় নকৰিবলৈ চেষ্টা কৰিব, কাৰণ পানীৰ অপব্যয়ে আপোনালোকৰ জীৱনলৈ টকাৰ ক্ষতি কৰিব পাৰে। বিয়াৰ উপযোগী ব্যক্তিয়ে কোনো যোগ্য ব্যক্তিৰ অভাৱ অনুভৱ কৰিব আৰু আপোনালোকে এনেকুৱা অনুভৱ কৰিব যেন আপোনালোকৰ কোনোদিনে বিবাহপাশত আবদ্ধ হ'ব নোৱাৰে। এই মাহত কোনো ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা নাযায়, যদিও আপোনালোকক এই মাহটোত ভ্ৰমণৰ অতিকৈ প্ৰয়োজন আছিল। দাম্পত্যত অলপ অশান্তি অনুভৱ কৰিব পাৰে আৰু আপোনালোকৰ সংগীয়ে আপোনালোকক কোনো পুৰণি কথা অথবা ঘৰুৱা কথা কৈ কিছু অশান্ত হ'ব পাৰে। আপোনালোকে এই মাহটোত স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিবলৈ নাপাহৰিব। দ্বিতীয়তে আমি আলোচনা কৰিবলৈ ওলাইছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবল আদি বৃদ্ধি হ'ব। নিজক গুৰুত্ব দিবলৈ আপোনালোকে আৰম্ভ কৰিব। অন্য লোকৰ কথাত আপোনালোকে এই মাহটোত গুৰুত্ব নিদিব। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত নতুনত্ব আহিব। হঠাতে নতুন চাকৰি পাব অথবা স্থান সলনি হোৱাৰো যোগ দেখিবলৈ পোৱা গৈছে। যদি নতুন চাকৰি অথবা স্থান সলনি হোৱা নাই, তেতিয়াহ'লে আপোনালোকৰ চাকৰিত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেই যেতিয়া আপোনালোকৰ চাকৰিত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব, তেতিয়াহে আপোনালোকে নতুন কিবা কামৰ কথা ভাবিব। গতিকে আপোনালোকক ঈশ্বৰে এনেকুৱা এটা বিপদত পেলাব যাতে আপোনালোকে জীৱনত উন্নতি কৰিব পাৰে। গতিকে আপোনালোকে যদি কিবা চাকৰিত সমস্যাৰ সন্মুখীন হয়, আপোনালোকে ভয় নাখাবলৈ চেষ্টা কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত নভবা ধৰণৰ লাভালাভৰ সন্মুখীন হ'ব পাৰে। বিনিয়োগত মধ্যম, শিক্ষাৰ্থীৰ ক্ষেত্ৰত মধ্যম, কাৰণ এই মাহত শিক্ষাৰ্থীসকলৰ মন চঞ্চল হ'ব। গতিকে আপোনালোকে যিমান পাৰে শিক্ষাৰ ক্ষেত্ৰত নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পোৱা গৈছে। খং ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। মাতৃ পিতৃৰ লগত সম্বন্ধ সিমান ঠিক হৈ নাথাকিব। ভাতৃ ভগ্নীৰ লগত কিন্তু সম্পৰ্ক ঠিকে থাকিব। শত্ৰুক এই মাহটোত কোনো শিক্ষা দিবলৈ আপোনালোকে চেষ্টা কৰিব আৰু আপোনালোকে শত্ৰুক পৰাজয় কৰিব পাৰিব। যিসকল লোকে অকলশৰীয়া অথবা বিবাহৰ বাবে চেষ্টা চলাই আছে, তেওঁলোকৰ বাবে এই মাহটো বিবাহৰ বাবে শুভ নহয়। এই মাহটোত আপোনালোকৰ বাবে কোনো অন্য লোক কিন্তু আকৰ্ষিত হৈ উঠিব, কাৰণ আপোনালোকে এই মাহটোত নিজকে ইমান সক্ৰিয় কৰি তুলিব যে অন্য লোকে আপোনালোকৰ নিচিনা হ'বলৈ চেষ্টা কৰিব অথবা আপোনাৰ প্ৰতি অধিক আকৰ্ষিত হ'ব। দাম্পত্যত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ মূল কাৰণ হ'ব কোনো এক পক্ষৰ পিতৃ মাতৃৰ কাৰণে। বন্ধুৰ ক্ষেত্ৰত মধ্যম, নতুন কোনো বন্ধু লাভ হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কথা অলপ আগবাঢ়িব। আপোনালোকৰ যদি কোনো প্ৰেমিক প্ৰেমিকা আছে, তেওঁলোকে আপোনালোকক আশ্বাস দিব যে আমাৰ সম্পৰ্কটো নিশ্চয় আমি স্থায়ী কৰিব চেষ্টা কৰিম। এই মাহটোত আপোনালোকে সুখী অনুভৱ কৰিব। সৰু সুৰা কোনো ভ্ৰমণ হ'ব পাৰে।
আৰু যদিহে আপোনালোকে এই ভিডিঅ'টি চাই ভাল পালে অথবা আপোনালোকৰ লগত মিলিলে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।